হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আমি আহিছোঁ বজাৰৰ ফালে অলপ ওলাই। ঈদতো যিহেতু ঘৰত যাব লাগিব, তো বজাৰ কৰিব অলপ আছিলে। দেউতাকৰ যিহেতু এইকেইদিন সময় পোৱা নাছিলে, তো আমি ওলাই আহিব পৰা নাছিলোঁ। আজি ওলাই আহিলোঁ। চাওঁ কোনফালে যাওঁ আৰু কিনো বজাৰ কৰোঁ, আপোনালোককো দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে আজি ইয়াৰ পৰাই মোৰ এই বজাৰৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আহি গ'লোঁ জুডিঅ'ত। ইয়াত চাই লওঁ কিবা পাওঁ নেকি ভাল। নতুনকৈ খুলিছে ইয়াৰে লখৰাখন এইখন। থেংক ইউ। বাহিৰত পৰা দেখিলে খুব ধুনীয়া ধুনীয়া দেখোঁ, ভিতৰত আহি কিবা বস্তুবোৰ একে দেখি নোপোৱা হৈ যোৱা নহয়। ইমান বেছি বস্তুও নাই আৰু ইমান ভালো লগা নাই ন? ব'লা যাওঁ ইয়াৰ পৰা। য়েছ। লখৰাৰ জুডিঅ'খনত কাপোৰবোৰ ইমান বেছি ভাল নালাগিলে। লাষ্ট আমি জয়ানগৰখনত গৈছিলোঁ, তাত কিন্তু বৰ ধুনীয়া ধুনীয়া কাপোৰবোৰ পাইছিলোঁ। সেই বুলি ইয়াতো আহিলোঁ, কিন্তু ইমান ঠিক নহয় যেনিবা। জুডিঅ'ৰ পৰা ওলাই আমি তাৰ লগতে থকা স্মাৰ্ট বজাৰত আহিলোঁ। ভাবিলোঁ ইয়াত অকণমান চাই লওঁ বুলি। ইয়াতো যিহেতু এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ, চাওঁ ইয়াত কেনেকুৱা কি পাওঁ। বাপে পুতেকে দেখিছে তাতে কেনেকৈ টনা আজৰাকৈ আছে দুয়োটাই। পুতেকে কিবা দেখিছে। ফাৰ্ষ্ট ফ্ল'ৰত এইবিলাক গ্ৰ'চাৰী, গ্ৰাউণ্ড ফ্ল'ৰত গ্ৰ'চাৰীছে বেছি। আমি যাওঁ এতিয়া ফাৰ্ষ্ট ফ্ল'ৰলৈকে। বোলে ফ্ৰুইটছৰো আছে। ড্ৰাগন আছে। এইফালে হা। স্মাৰ্ট বজাৰৰ পৰা অলপ কিবা ল'লোঁ, কিন্তু গোটেই কেইজন মানুহৰে একেলগে তাত নাপালোঁ। সেইকাৰণে আমি এতিয়া আকৌ ক'ত আহিছোঁ বাবা? আমি এতিয়া আহিছোঁ ভি মাৰ্টত। ইয়াত চাই লওঁ কি পাওঁ আৰু কাৰ কাৰ কাৰণে পাওঁ। তাত বাৰু বাবাৰ কাৰণে অকণমান ল'লোঁ, বাবাকৰ ল'ব আছে, আৰু আমাৰ গাঁৱৰ সেই আমাৰ সিহঁতৰ দুটাৰ কাৰণে অকণমান ল'ব আছে। চাই লওঁ। কি দুষ্ট কৰি আছা? তুমি আহা নাই ইফালে, মই চাই আছোঁ নাই। মই নাযাওঁ ইফালে, তুমি ইফালে আহা। কোনটো? তুমি বেবী নেকি? ইমান যে দুষ্ট কৰি থাকে, য'তেই নাযাওক কিয় এনেকুৱা দুষ্ট এটা আছেই তাৰ। আৰু আজিকালিৰ যে বেবীবোৰ কাকোৱে ভয় নকৰে, যোনে নাথাকক কিয় লাগে। লাল গণেশৰ বিশালখনত আহিছোঁ আমি। যাওঁ ভিতৰলৈ, চাওঁ ইয়াত কিবা পাওঁনে নাই আজি। আহি যোৱা। অ'কে, ফাৰ্ষ্ট ফ্ল'ৰ যাম আমি এতিয়া ন?
আমি কিন্তু এতিয়া আহি পালোঁ বিশালত দেই। আমি তাৰ পৰা ওলাই আহিলোঁ, বিশালত আহি গ'লোঁ। আহি যোৱা। চেণ্ডেল চাই আহোঁ। পাৰ্টি ৱেৰৰ কাৰণে ধুনীয়া। ল'ৰা বহুত তাতে বহি গৈছে, দেউতাকে বিল কৰি আছে। চাওঁ ইফালে পিন্ধি লোৱা। পালানে? কেনেকুৱা লাগিছে? এইটো কেনেকুৱা লাগিছে? বেয়া লগা নাই? বাপৰে, কিয় পেলাইছা? এনেকৈ আজি আমি অলপ বজাৰ কৰি ল'লোঁ আৰু বাবাই ইয়াতে ম'ম' দেখি ইয়াতে খাওঁ বুলি ক'লে কাৰণে পাপাকে এনেকৈ খুৱাই দিছে। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ। যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।